আজি আমাৰ দুটা কাৰ্যসূচী আমি ইয়াতে আয়োজন কৰিছোঁ। এটা হ'ল হৰ ঘৰ তিৰংগাৰ বাইক ৰেলী আৰু দ্বিতীয়তে বাটৰ নাট আমি পথ সুৰক্ষাৰ কাৰণেও লগতে সংগতি ৰাখি আমি আয়োজন কৰিছোঁ আৰু যথেষ্ট সংখ্যক ইয়াতে অংশগ্ৰহণকাৰী আমি আজি দেখা পাইছোঁ আৰু আমি আশা ৰাখিছোঁ যে আমাৰ যি হৰ ঘৰ তিৰংগাৰ বিভিন্ন বিস্তৃত কাৰ্যসূচী আমি লৈছোঁ, সেই কাৰ্যসূচীৰ জৰিয়তে আমাৰ সকলো ৰাইজকে একত্ৰিত কৰি আমাৰ যি অতীতৰ আমাৰ জয়গাথা আছে বা আমাৰ যি গৌৰৱময় আমাৰ ইতিহাস আছে, সেই গৌৰৱময় ইতিহাস আমি সকলোৱে স্মৰণ কৰিব পাৰিম আৰু দেশপ্ৰেমেৰে আমি উদ্বুদ্ধ হ'ব পাৰিম। লগতে আমি সকলোকে আহ্বান জনাইছোঁ যাতে প্ৰত্যেক ঘৰ মানুহেই ইয়াতে জাতীয় পতাকা উত্তোলন কৰে, প্ৰত্যেক অনুষ্ঠান প্ৰতিষ্ঠানে জাতীয় পতাকা উত্তোলন কৰে, চাফাই অভিযান কৰে, আমাৰ অফিচবিলাকত স্বচ্ছতাৰ যাতে আমি ৰাখোঁ, কাৰণ আমি দেখিছোঁ কোকৰাঝাৰখন খুব ধুনীয়া চাফ চিকুণৰ আমাৰ পৰিৱেশ ইয়াত হৈছে। গতিকে আমাৰ অফিচবিলাকো যাতে আমাৰ চাফ চিকুণ হয় আৰু ইয়াৰ লগতে পথ সুৰক্ষাটো এটা আমাৰ ডাঙৰ প্ৰত্যাহ্বান। আমি জানো যে বহু মহামাৰীতকৈও আমাৰ কেতিয়াবা পথ সুৰক্ষাই আমাৰ জীৱন বা সম্পত্তি নাশ কৰে। গতিকে আমাৰ পথ সুৰক্ষা আমাৰ এটা ডাঙৰ এটা প্ৰায়ৰিটি, অগ্ৰাধিকাৰ আমি দিছোঁ আৰু সদায় আমি অনবৰত আমাৰ সকলোৰে লগত যৌথ প্ৰচেষ্টাৰ জৰিয়তে আমি যাতে পথ সুৰক্ষা আমি উচিতভাৱে আমি ৰাখিব পাৰোঁ, সকলোৰে যাতে সক্ৰিয় সহযোগ আমি পাওঁ, হেলমেট যাতে পৰিধান কৰে, ছিট বেল্ট যাতে লগায় বা নিজে যাতে উচিত যিমতে গাড়ী চলাব লাগে এটা লিমিটেড স্পীডত যাতে চলায় ইত্যাদি ইত্যাদি বা আমাৰ যিবিলাক নিয়ম আছে পথৰ সুৰক্ষাৰ, সেই নিয়মবিলাক যাতে মানি চলে, তাৰ কাৰণে আমাৰ অনবৰত আমাৰ সজাগতামূলক কাৰ্যসূচী চলি আছে আৰু তাৰেই আজি এটা কাৰ্যসূচী আমি ইয়াতে অনুষ্ঠিত কৰিছোঁ।